লক্ষ্মী পূজা হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উৎসৰ্গিত পূজা। হিন্দু দিনপঞ্জী বৃক্কম সংবতৰ লগতে কাৰ্তিক মাহৰ অমাৱস্যাৰ তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়। পূব ভাৰতৰ পশ্চিম বংগ, অসম, উৰিষ্যা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জীৰ মতেই পাৰস্পৰিকভাৱে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমাৰ তিথিত লক্ষ্মী পূজা পালন কৰা হয়। কাৰ্তিক মাহত অনুষ্ঠিত লক্ষ্মী পূজা দেৱালীৰ তৃতীয় দিনা উদযাপন কৰা হয়। ইয়াক দীপাৱলীৰ মুখ্য অনুষ্ঠান হিচাপে বুলিও গণ্য কৰা হয়। এই দিনা পূব ভাৰতৰ অঞ্চলসমূহত কালী পূজা অনুষ্ঠিত হয়। এই লক্ষ্মী পূজাৰ সময়ত আপোনালোকে কেনেদৰে লক্ষ্মীক পূজা কৰিলে আপোনাৰ ঘৰখনলৈ ধনৰ আগমন হ'ব, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা দিব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। গতিকে আহকচোন পলম নকৰি আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। লক্ষ্মী দেৱী হৈছে হিন্দুসকলৰ ত্ৰিদেৱীসমূহৰ ভিতৰত অন্যতম। ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী হৈছে লক্ষ্মী দেৱী। তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা। জনবিশ্বাস মতে লক্ষ্মী পূজাৰ দিনা লক্ষ্মী দেৱীয়ে তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন ভোগ ৰান্ধে। ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে। লক্ষ্মী পূজাক কজাগৰি লক্ষ্মী পূজা বুলিও কোৱা হয়। সদভা তিৰোতাই এইদিনা চাউলৰ গুড়ি আৰু আবিৰেৰে আলপনা আঁকি লক্ষ্মী পূজা পাতে। লক্ষ্মী পূজাত লক্ষ্মী চৰিত্ৰ আৰু পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে লক্ষ্মী পূজাৰ ৰীতি-নীতি, নীতি-নিয়ম পাৰ্থক্য পৰিলক্ষিত হয়। আহিন মাহত দুৰ্গা পূজাৰ পিছত সম্পদ বৃদ্ধিৰ বাবে প্ৰথম পূৰ্ণিমাত মা লক্ষ্মীক উপাসনা কৰা হয়। সংস্কৃতত কং অৰ্থাৎ কে আৰু জগৰি শব্দবোৰৰ অৰ্থ হৈছে সাৰে থকা। লক্ষ্মী পূজাৰ সময়ত গোটেই ৰাতি সাৰে থকাটো প্ৰচলিত। সেয়েহে এই তিথিক কজাগৰিও বুলি কোৱা হয়। দৰ্শকবৃন্দ, লক্ষ্মী আৰু অলক্ষ্মী দুয়োগৰাকী ভগ্নী। যি ঘৰত পবিত্ৰতা, পৰিচ্ছন্নতা, শান্ত, নম্ৰতা আছে তাতেই লক্ষ্মীয়ে বাস কৰে আৰু য'ত অশুদ্ধি, বিবাদ, উগ্ৰ স্বভাৱ, হিংসা থাকে তাতেই অলক্ষ্মীয়ে বাস কৰে। ধন লাভ নহয়, সন্তান লাভ, স্বামী-স্ত্ৰীৰ মধুৰ সম্পৰ্কৰ নিৰ্ভৰ কৰে মা লক্ষ্মীৰ কৃপাৰ ওপৰত। চাৰিখন হাতৰ মা লক্ষ্মীক মাতা বৈভৱ লক্ষ্মী বোলা হয়। মা মহালক্ষ্মীৰ বোকাৰ পৰা উঠি পদুমৰ ওপৰত বহি থকা দেখা যায়, যিটো আধ্যাত্মিক পবিত্ৰতা আৰু শান্তিৰ প্ৰতীক। কোৱা হয় যে লক্ষ্মী পূজাৰ দিনাখন দুখীয়া, ব্ৰাহ্মণ আৰু কীৰ্তনক অন্ন আৰু বস্ত্ৰ দান কৰিলে মা লক্ষ্মী সন্তুষ্ট হয় আৰু ঘৰলৈ ধনৰ আগমন হয় বুলি শাস্ত্ৰত লিখা আছে। দৰ্শকবৃন্দ, লক্ষ্মী পূজাৰ দিনা আপোনালোকে ব্ৰাহ্মণ আৰু কীৰ্তনক পাৰিলে এই দুবিধ বস্তু দান কৰক। লক্ষ্মী পূজাত নিশা সাৰে থকাটো এটা প্ৰাচীন ৰীতি। যেতিয়া টোপনি যায় বোলে তেতিয়া দেৱীয়ে খং কৰে বুলি শাস্ত্ৰত লিখা আছে। এতিয়াও বহুতো লোকে সেইকাৰণে পৰিয়ালৰ সদস্যসকলে নাৰিকল, চিৰা, নাৰিকলৰ পানী খাই, পাশা খেলি, খোজকাঢ়ি তিথিত ৰাতি সাৰ পাই থাকে। আনহাতে মা লক্ষ্মী পূজাৰ দিনা লক্ষ্মী মালৈ খিচিৰি আগবঢ়ালে মা সন্তুষ্ট হয়। সেয়েহে পূজাৰ দিনা ভোগ হিচাপে মা লক্ষ্মীলৈ খিচিৰি আগবঢ়াব লাগে আৰু যদি খিচিৰি আগবঢ়ায় তেতিয়া ঘৰলৈ ধনৰ আগমন হয় বুলি শাস্ত্ৰত উল্লেখ আছে। সেয়েহে দৰ্শকবৃন্দ, লক্ষ্মী পূজাৰ দিনা পাৰিলে মা আইলৈ অলপমান খিচিৰি ভোগ হিচাপে দিবলৈ নাপাহৰিব। যদি এইকেইটা কাম আপুনি লক্ষ্মী পূজাৰ দিনা কৰিব পাৰে তেন্তে আপোনাৰ ঘৰখন ধনে ধানে উপচি পৰিব বুলি বিশ্বাস কৰা হয়। দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাকো অলপ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।